সাবস্ক্রাইবার পাইছো থ্যাংক ইউ দে সাবস্ক্রাইব কৰাৰ কাৰণে লাগিছে দেখিছে হেল্ল' গাইজ ৱেলকাম আৱাৰ ইউটিউব চেনেল সীমান্ত ব্লগ আৰু এতিয়া ৰাস গ'ল এতিয়া আকৌ ছেকেণ্ড পালনাম আহিছে আৰু এতিয়া মোৰ লগৰ কেইটামানৰ লগত পালনামলৈ গৈ আছোঁ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মোক বহুত মৰম দিছে ইমানখিনিয়ে মোৰ কাৰণে যথেষ্ট আৰু মৰম দিব বুলি আশা থাকিল এতিয়া মোৰ লগত এই লগৰটো আছে আৰু দুটামান আছে আগত এতিয়া আমি গৈ থাকিম চাই থাকিব ভিডিঅ'টো এতিয়া ভিতৰলৈ সোমাই গৈছোঁ পূৰা ভিৰ গাড়ী দেখুৱাই থাকিম চাই থাকক ফাইনেলি আমি পাই গ'লোঁ এতিয়া লগৰকেইটাৰ লগত আৰু ভিতৰলৈ সোমাই যাম মানুহ কিমান দেখিছেনে ভিতৰলৈ গ'লে আৰু দেখি পূৰা দোকান বজাৰ বহিছে পূৰা পালনাম আহি পেলাই কেনেকুৱা লাগিছে ব'লক আমি চাই থাকোঁ এতিয়া পুৰা এতিয়া গেম খেলিব হেনো সিহঁতে ময়ো পাৰিলে খেলিম ঠিক আছে পুৰা দোকানেই দোকান বহুত দোকান বহিছে মেলা মানে ইয়াত বহে প্ৰতি বছৰ আহিব আৰু বহুত ভাল হয় ন আহি পেলাই আপোনাৰ মনটো বহুত ভাল লাগি যাব এগছ চাকি দিবহি ইয়াত আহি বহুত দূৰৰ পৰা আহে মানুহ চ' ভিডিঅ'টো চাই থাকক ফুলজানি পুৰা লোকেল মানুহ হ'লে 20 টকা চকালী মানুহ হ'লে 45 টকা পুৰা আহিলে জেলেপি খাব পাৰিব বহুত মানুহ ইমান মানুহ হ'ব নাই নাই ফাৰ্ষ্ট ডে ইমান মানুহ হ'লে লাষ্ট ডে কি হ'ব সেইটোকে ভাবি পাগলা হৈ গৈছে আমি এতিয়া গেটত পালোঁহে এতিয়া সোমাই যাম আমি ভিতৰলৈ গাইছ আমি ভিতৰত এতিয়া সোমাই যাম পূৰা পুলিচৰ ইয়াত ডিউটি দিছে আমি এতিয়া সোমাই গৈ আছোঁ আমি এতিয়া ভিতৰত সোমাই যাওঁ সোমাম আৰু বহুত ভাল লাগিছে আহি পেলাই ৰায় কেনেকুৱা লাগিছে অকণমান তোমাৰ কৈ দিয়া ভাল লাগিছে ন বহুত মানুহ আৰু লাষ্টৰ দিনাখনি বেছি মানুহ হয় বহুত ভিৰ হয় দোকান বজাৰ আছে ব'লক এতিয়া আমিও সোমাওঁ আপোনালোকেও সোমাই যাওক ব'লক গাইজ মানুহ কিমান ভিৰ আমাৰ নিজৰ মানে চাকি বন্তি দিছে তাৰ পৰাই ল'ম আৰু সকলো আহিলে ইয়াৰ পৰাই ল'ব হা এইখন ভিতৰলৈ সোমাই যোৱা সত্ৰ মেইন গেট আৰু ব'লক চাকি লৈ লওঁ মোৰ লগৰ আৰু চাকি লৈ লওঁ আৰু মোৰ ফেমিলিৰ কাৰণে আৰু আপোনালোকৰ কাৰণে চাকি লৈ ল'লোঁ মোৰ লগৰটোৰ পৰা আৰু ইয়ালৈ আহিলে মোৰ লগৰটোৰ পৰাই ল'ব আৰু এতিয়া ব'লক গৈ থাকোঁ চাকিখন চলাই লওঁ ত' চাকি ল'লোঁ এতিয়া আমি গোটেই লগৰবিলাক যাম আৰু চাই থাকক চাকিখন চলাই আহি লওক দাদা ছাবস্ক্ৰাইবাৰ পাইছোঁ থেংক ইউ দেই ছাবস্ক্ৰাইব কৰাৰ কাৰণে তোমাৰ কি দোকান দিছা নেকি নাই নাই ইয়াত অঁ ঠিকে আছে
আহিলোঁ এতিয়া মানে কি চাকি জ্বলাবা পুৰা লৈ লৈছোঁ পুৰা আনিছোঁ দেখিছেনে লৈ লৈছে আপোনালোকে গৈ থাকক ব'লক সকলো আহক আহি এগছি চাকি দিয়ক আপোনালোকৰ মনৰ কামনা সকলোবিলাক পূৰ্ণ হ'ব তাকে চব আহিব পালনামত এইবাৰ নোৱাৰিলেও ইবাৰলৈ হ'লেও নেক্সট টাইম আহিব বহুত ভাল লাগে পুৰা ঘাঁহ খাব লাগিছে দেখিছে আৰু আছে এইফালে গাঁতত সোমাই আছে টুৰিজিয়াম হয় কিন্তু ভিতৰলৈ কেমেৰা নিয়া এলাও নাই যদি নিব পৰাহেঁতেন মই আপোনালোকক দেখুৱাই দিলোঁহেঁতেন এতিয়া আকৌ ভিতৰলৈ আহি পালোহি ব'লক চাকি গছ জ্বলাই লওঁ ঐ তই কি তই ভিৰ না দুগছ লৈছ বুজিলি ব'লক এতিয়া আমি চাকি গছ জ্বলাই লওঁ, ভিতৰত সোমাই মই দুগছ লৈছোঁ বহুত মানুহ আৰু আজিতো কমেই ন আৰু লাষ্টৰ দিনাখনি বহুত মানুহ ইয়াৰ পৰা নাম গাই আছে আৰু ভিডিঅ'টো চাই থাকক চাকি গছ জ্বলাই লওঁ ইয়াৰ পৰা লগৰকেইটা চাকি জ্বলাব এতিয়া আৰু মই এতিয়া চাকি গছ জ্বলাই লওঁ পূজাৰীজন বহি থাকে তাত আহিছোঁ অলপ সেৱা লৈ যাওঁ বুলি তাত আকৌ ভিডিঅ'টো সেৱাটো কৰি লওঁ চাকি বন্তি জ্বলালোঁ জ্বলাই পেলাই সেৱা চেৱা কৰি আহি আকৌ আপোনালোক বহুত বস্তু এটা দেখোন চাব দেই মানে এজোপা বহুত পুৰণি দিনৰ মানে বহুত কিমান দিনৰ হ'ব এজোপা কিন্তু সেইটো ইমান নাজানো কিন্তু আপোনালোকক দেখুৱাইছোঁ এইটো বস্তু হ'ল আপোনাৰ তুলসী গছ মানে বহুত ডাঙৰ হয় আৰু আগৰ দিনৰ মানে ৰজাৰ দিনৰ তুলসী গছ এজোপা আৰু আমি ইয়াত হেৰি কৰি চাই লওক বৰ্তমানলৈকে 552 বছৰ হৈছে কিমান বছৰ হ'ল 552 গম পাইছে আৰু এইজোপা চব কিমান ডাঙৰ ন বহুত ডাঙৰ হয় আৰু ইয়াত এনেকৈ সজাই থৈছে যাতে মানুহে আহিলে চাব পাৰে আৰু আহিলে এইজোপা চাবহি আপোনালোক পূৰা পুখুৰী হয় আৰু ইয়াত ডাঙৰ ডাঙৰ মাছ আছে আৰু কাছ আছে ইয়াত পূৰা এতিয়া নোলায় কিবা দিলে মানে খাবলৈ দিলে ওলাই আৰু ই তাত মানে আপোনাৰ এটা মাছ আছে আৰু আপোনালোকক দেখুৱাম যাব মাছটো মানে বহুত ডাঙৰ হয় মাছ মানে আপোনাৰ এইটো ভাওনা চাওনা নিয়ে আৰু এইটো কি মাছ নে কি ডাঙৰ ডাঙৰ মাছ আছে কোনো বহুত ডাঙৰ ডাঙৰ মাছ আছে এইটো দেখিছেনে ওচৰলৈ যাব মাছটো কিবা খাবলৈ দিলে মানে ওপৰলৈ উঠি আহে এইটো দেখিছেনে মাছ এইটো আপোনাৰ ভাওনা চাওনা হ'লে নিয়ে আৰু এইটো চাবা চাবা দেখুৱাই দিছোঁ গোটেইটো সেইটো আৰু ভিতৰতো আছে এয়া কৃষ্ণ এইটো তৌ দেখিছেনে ভালকৈ উঠা নাই হ'লেও দেখুৱাইছোঁ আৰু সেইটোৱে এইটো চব তামৰ এইটো পূৰা এইটো আগৰ দিনত টিলিঙা হয় দেখিছেনে কিমান ডাঙৰ ডাঙৰ
এইটো এটা তামৰ হয় ন তামৰ আৰু আগৰ দিনবিলাক মানে গধূলি হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ গৈ থাকোঁ সেৱা চেৱা কৰি আহিলোঁ আৰু এতিয়া অকণমান বজাৰ চজাৰ চাই এতিয়া ঘৰত গৈ থাকোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পূৰা এতিয়া আন্ধাৰ হৈ গ'ল আমি এতিয়া ঘৰত গৈ থাকোঁ আৰু ভিডিঅ' যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ আৰু এটা ভিডিঅ' বনাম চাৰিব লাষ্টৰ দিনাখনি কেইটা বনাম কাৰণ মানুহ বহুত ভিৰ হয় ন সেইকাৰণে এতিয়া ঘৰত গৈ থাকোঁ ন আকৌ আহিম ভাল লাগিলে আহি পেলাই লগৰ এতিয়া কিবা এটা লয় হেনো ঘৰৰ কাৰণে আৰু ইয়াৰ দোকানখনত আহিছিলে ইয়াত ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ' আহি আছে চাই থাকিব আৰু এতিয়া ঘৰত গৈ থাকিব আন্ধাৰ হ'ল ন বাই বাই